সকলোকে মই অন্তাবিলাকক স্বাগতম জনাইছোঁ। আজি পুৰা একদম কাম কৰি আছোঁ। কাম মানে ঘৰত নহয়, লগৰ এটা ঘৰলৈ আহিলোঁ। কালি আহিলোঁ। লগৰ এটা মামাকৰ মানে শ্ৰাদ্ধ আছে কাইলৈ। আজি হৈছে কিবা, আজি মঙলবাৰ আৰু সোমবাৰ। আজি মঙলবাৰ বুধবাৰ আছে ন, বুধবাৰে তাকে দহা আছে। আমি আৰু আমাৰ কাম কৰিবলৈ সহায় কৰি দিবলৈ আহিলোঁ। ইয়াত কি বুলি কয় ফাৰ্মত বিবেক জানে ৰঙাজান, গোলাঘাট ৰঙাজানত কংগ্ৰছ মৰা কেইটামান আহিছোঁ। আমি প্ৰথম নাৰিকল গুচাই আছোঁ। শুই উঠি এইবিলাক মুখ চুখ ধুলোঁ, চাহ খালোঁ, তামোল এখন ভৰাইছোঁ। বৰ্তমান পুৰা নাৰিকল গুচাই হৈ গ'ল। লাষ্ট নাৰিকল আছে, এইটো পংকজ ফালে বহি আছে। এইটো পংকজ হাই পংকজ কিবা ক'বা নেকি? ক'বলৈ কি আছে আৰু বৰষুণৰ বতৰ, ৰাতিপুৱা সোনকালে উঠাই দিলে, উঠিবতো লাগিবই। আলহীৰ ঘৰত থকা হ'লে বেলেগ কথা, ঘৰত থকা বেলেগ কথা। দেৰিলৈকে ইয়াত একদম সোনকালে উঠাই দিলে। আৰু মমা বুলি মানে তুমি মমাই সোনকালে উঠাই দিলে। ঢেৰ কাম আছে। নাৰিকল প্ৰথম উঠাওঁ, তাৰপৰা আছে ধান উলিয়াব, তাৰপৰা আছে একদম বাথৰুম এটা বনাবলৈ আছে, তাৰপৰা মিললৈ যাবলৈ ধান কুটাবলৈ। মিল আঁতৰত আছে, অকণমান ৰঙাজান ফালে আছে। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব দেই। আৰু পংকজে কিবা এটা ক'বা নেকি? বেলেগ ক'বা? উঠিলোঁ, কৰিলোঁ, ব্ৰাছ নানিলোঁ, বাহনিলৈ গৈ দাঁতোন নানিলোঁ, দাঁতোন ব্ৰাছ মাৰিলোঁ, মাৰিলোঁ। ভণ্টি এজনী আছিলে, চাহ নাখালোঁ, কফি বনাই দিলে। কফিৰ লগত খাই কৰি আৰু এতিয়া বৰ্তমান এয়া নাৰিকল গুচাই আছোঁ। কামেই আৰু উপায় নাই। কাম কৰিবলৈ আহিছোঁ এতিয়া কাম কৰিবই লাগিব। কাম কৰিব লাগিব। নাৰিকল পৰা গুখাই হৈ গ'ল। নাৰিকল পৰা দমা ৰাখোঁ। এইফালে ধান আছে, ধান উলিয়াব লাগিব। ধান মিলন নিব লাগিব। তাৰপৰা কোমল চাউল আনিব লাগিব। লগৰে হয় আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব ভিডিঅ'বিলাক, আৰু চাই ভাল পালে কমেণ্টো কৰিব এটা দুটা। ভিডিঅ' মানে এইকেইদিন বনোৱা হোৱাই নাই। একদম আকৌ বহুত দিনৰ এটা ভিডিঅ' এটা বনাইছোঁ আৰু সকলোৱে চাব বুলি মই আশা ৰাখিলোঁ। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থোৱা আপোনালোকে। এইটো মাইনা হা সকামত আহিব লাগিব। সকাম মানে কি শ্ৰাদ্ধ পৰহিলৈ আছে। আজি মানে কাম চাম কৰিছোঁ, কাইলৈ জিৰণি, পৰহি শ্ৰাদ্ধ আছে। তো ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থওক। ধান চান উলিয়াবলৈ ঢেৰ কাম আছে। তাৰ গ'লে সকলো দেখুৱাম আৰু ইয়াৰ পৰিৱেশটো অকণ দেখুৱাম আৰু চাই থওক দেই। চাহটো খাই লওঁ। চাহটো খোৱাৰ পিছত আৰু কাম আছে অলপ। চাই থাকিব স্কিপ নকৰাকৈ। সকামত কাম লাগি আমি এতিয়া বৰ্তমান ৰঙাজানলৈ ওলাই আহিছোঁ। পংকজৰ কাম এটা আছে, দুইটাই ওলাইছোঁ ৰঙাজানলৈ। কাম আছে, কাম কৰি আছোঁ। তাত টিপ আমাৰ এই মাইনা আছে, কাম কৰি আছে। আমি এতিয়া ওলাই আহিছোঁ এইফালে ফুৰিবলৈ। মানে কি ইয়াৰ কাম এটা আছে, ঘৰুৱা কাম এটা আছে ন পংকজ? হয় তাৰপৰা এইটো ওলাই আহিছোঁ একদম ৰঙাজান মেইন তিনিআলিতে কাম এটা আছে। যদি স্কিপ নহয় চাই থাকিব। একদম মজা জেগাডোখৰ, একদম মজা লাগিছে। পুৰণি ৰাস্তা, মানে পুৰণি বুলি ক'লে আমাৰ এইটো আগতে হাইৱে আছিলে, এইটো মেইন হাইৱেটো আছিলে। এতিয়া হাইৱেটো নহয়, এটা হাইৱে নিচিনা আছে। এইখন বিল এখন, মানে আগতে এইফালে নদী এখন আছিলে, ধনচিখন আছিলে। ধনচিখন এতিয়া খান্দিছিলে। এইফালে ধনচিখন, এই বিলখন এইফালে আছে। খান্দোতে মানে কি হ'ল, ৰাস্তাটো পালে সেইকাৰণে ৰাস্তাটো বহন হৈ গ'ল হাইৱেটো। হাইৱেটো সেইফালে বেলেগ এটা ৰাস্তা, বেলেগ এটা চাইডে হাইৱেটো আছে। সেইফালে হাইৱেটো বন্ধ কৰি দিলে বৰ্তমান। বিলখন এবাৰ চাই ইয়াৰ কামটো হৈ গ'ল। এতিয়া আকৌ সকামৰ ঘৰলৈ গৈ আছোঁ আৰু তাতো অলপ কাম আছে। একদম গৰমটো আজি ৰ'দটো পূৰা দিছে। সূৰ্যদেৱে খাওঁ কৰি আছে। কামটো ইয়াৰ হৈ গ'ল আৰু গৈ আছোঁ এতিয়া। এইটো আমাৰ নেশ্যনেল হাইৱেটো। আগৰ পুৰণা হাইৱেটো আছিলে, এতিয়া মেইন হাইৱেটোত আহি আছোঁ আমি। এই ৰাস্তাটো আপোনাৰ আমাৰ এইটো ডিমাপুৰ, মণিপুৰ এইফালে গৈছে। তাৰপৰা এইফালে গুৱাহাটী, নগাঁও এই চাইডে গৈছে। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব। ডাইৰেক্ট সকামৰ ঘৰত লগ পাই আছোঁ। ৰঙাজানৰ পাই গ'লোঁ। এতিয়া সকামৰ ঘৰত আহি এইটো পংকজে ঢেল খাই পৰি আছে এইফালে। এই টিপ এইফালে আছে। টিপৰ ধান চান মিলালে। একদম গৰমত অকণমান শুই আছোঁ। এইকেইটা বাচ্চা পাৰ্টি দিছে নেকি? এইকেইটা পোৱালিকেইটা একদম উৎপাত কৰি আছে। কালি ৰাতিপুৱাৰ পৰা একদম ভালকৈ শুবলৈও নিদিলে এটি। এতিয়া বৰ্তমান বাইকতে কাম এটাকে কৰি আছোঁ আৰু এতিয়া খৰিখিনি নিবলৈ আছে। বৰ্তমান টিপৈ খৰিখিনি আছে, আমিও খৰিখিনি উঠাওঁ। এইটো পংকজ। খৰিখিনি প্ৰথম আমি তাত নি লওঁগৈ, য'ত ভোজনালয় হ'ব তাত খৰিখিনি ষ্টক কৰি লওঁগৈ। এইটো টিপো আছে, উঠাই লওঁ খৰিখিনি। আমিও উঠাব লাগিব আৰু এই কাম কৰাৰ মাজতে একদম 5 মিনিট অপেক্ষাত বইল দালি, বইল বুট, এই বইল আলু, এইফালে আছে আপোনাৰ এই জেহাজী কল, গোল নেমু, পানী, নিমখ। এইটো মাইনা, পংকজ, কুলিকি দিব আৰু মই কেমেৰামেন এইফালে বহিয়ে আছোঁ। খাই লওঁ, অলপ পিছত লগ পাই আছোঁ। খাই লওঁ, অলপ পিছত লগ পাই আছোঁ।
পংকজ আমি গোটেইকেইটা খাই আছোঁ বহি পিনে অলপ পিছত লগ পাই আছোঁ কাম আৰু বহুত আছে কৰিবলৈ পুৰা বুট চুট খাই কৰি ধান উলিয়াইছিলোঁ ধান মেলত কুটাবলৈ আহি আছে বতৰ কুটাই আছে মেলত এই মেলৰ ভিতৰতে আছোঁ বোলে এই কুটাই আছে পুৰা ধান আমাৰ ধানে কুটাই আছে এতিয়া ধান কুটাই লওঁ তাৰপৰা একেবাৰে তাতে লগ পাম মাহঁতৰ ঘৰত লগ পাম ৰাতিপুৱা আছে ধান কুটাই কৰি আহি আকৌ সকামত আহিলোঁ এতিয়া বনাই আছোঁ এই পাচাব ঘৰ এটা এই একদম গছৰ তলত পাচাব ঘৰ এটা বনাই আছোঁ পূৰা গৰম ৰ'দ পূৰা দিছে ইয়াত একদম ঘাম বৈ গৈছেগৈ টিপৈ চফা কৰি আছে এইডোখৰতে পাচাব ঘৰটো হ'ব আৰু বনাই আছোঁ আমি দুটা মিস্ত্ৰী পূৰা আমি বৰ্তমান ভাতটো খাই লওঁগৈ ওচৰৰ মানুহৰ আগতে মাইনাহঁতৰ কিবা হয় গোটেই আহিছোঁ তাৰপৰা এইফালে আমাৰ ভণ্টি কেইজনো আহি আছে কিবা হয় মানে কোন হয় মানে কোন হয় মমাই হয় বোলে তো আমি ভাতটো খাই লওঁগৈ মানে ভাত মানে কি বইলিং ভাত পেটটো ভৰাই লওঁগৈ ৰাতিপুৱা পাৰি খোৱা নাই বুট চুট খালোঁ যেনিবা এই বাচ্ছা পাতি আহি আছে ৰ'দটো পূৰা দিছে টেঙা আজি পূৰা একদম আৰু ৰ'বা ভাত খোৱা ডাইৰেক্ট ভিডিঅ' দিম আৰু ভাতটো খাই লওঁ ধুনীয়াকৈ গৈ পিনি পূৰা ভাতটো আৰামত খাই লওঁ এতিয়া ভাতটো পূৰা বইল আছে এইফালে মগু আলু দাইল বইল এইফালে ভাত আছে এইফালে বিলাহী কিবা কিবি বুট তিয়ঁহ আদা চব কাটি দিছে ধুনীয়াকৈ খাই লওঁ বইল ভাত চাৰিটাই বইলোঁ ধুনীয়াকৈ আৰু খাই আছোঁ এতিয়া বৰ্তমান পংকজে ভৰালে টিপুৱে ভৰালে মাইনাই ভৰালে আৰু খাই ল'বা ধুনীয়াকৈ ভিডিঅ'টো ইয়াতকৈ দীঘলে নকৰোঁ আৰু দেখুৱালোঁ কি কৰিলোঁ ভালকৈ দেখুৱাব নহ'লে ভিডিঅ'টো কি কাম কৰিলোঁ দেখুৱালোঁ আৰু যিমান কৰোঁ সিমান দেখুৱালোঁ আৰু তো ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন হ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব অল অন কৰি থ'ব তেতিয়া নতুন ভিডিঅ' পাই থাকিব ভাত খাইছোঁ মুখত ভাত সোমাইছে বোলে মাইনাই খাইছে টিপুৱে ছবি ভাত খাইছে আৰু মমাহঁতৰ ঘৰত মানে সৰু মাৰ ভাত খাই আছোঁ ভিডিঅ'টো দীঘল নকৰা সমাপ্ত কৰিছোঁ আৰু ইয়াতে অন্য এটি ভিডিঅ' পোৱা আশা আজিলৈ বাই বাই টাটা গুড নাইট গুড নাইট গুড নাইট